নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত সন্মানীয় সভাপতি মহোদয়ৰ প্ৰমুখ্যে আজিৰ এই সভাখন শুৱৰণি কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল লগতে মোৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সকলোকে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ এই সভাখনৰ বাবে। কিয়নো আজি 2 অক্টোবৰ আৰু আজি সমগ্ৰ ভাৰতবাসীৰ বাবে এটা বিশেষ দিন, যিটো দিনত মহামানৱ অহিংসাৰ পূজাৰী জাতিৰ পিতা আমাৰ সকলোৰে মৰমৰ বাপু মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেখেতৰ বিষয়ে যিমানেই নকওঁ কিয় শেষ কৰিব নোৱাৰে, তথাপি তেখেতৰ বিষয়ে দুহাৰ বক্তব্য দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। তাতে যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত। তেখেতৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেখেতৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী আৰু তেখেতৰ মাতৃৰ নাম আছিল পুতলীবাই। গান্ধীজীৰ প্ৰাথমিক শিক্ষা পোৰবন্দৰতে আৰম্ভ হৈছিল। পিছত তেখেতৰ দেউতাক কৰমচান্দ গান্ধী পোৰবন্দৰ এৰি ৰাজস্থানিক দৰবাৰৰ সদস্য হৈ ৰাজকোটলৈ যাবলগীয়া হোৱাত তেখেতৰ মাধ্যমিক শিক্ষা ৰাজকোটৰ পৰাই কৰিব লগা হৈছিল। গান্ধীজী পঢ়া-শুনাত মধ্যমীয়া আছিল আৰু তেখেতে ৰাজকোট উচ্চ বিশ্ববিদ্যালয়ৰ পৰা 1887 চনত প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত তেওঁ আইনৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে বিদেশলৈ গৈছিল। সুদীৰ্ঘ 3 বছৰৰ পিছত তেওঁ সুখ্যাতিৰে বেৰিষ্টাৰ হৈ ভাৰতলৈ উভতি আহিছিল। তাৰ পিছত তেখেতে ভাৰতত ওকালতি কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু বিশেষভাৱে সফল হ'ব পৰা নাছিল। 1893 চনত দক্ষিণ আফ্ৰিকাৰ দাদা আব্দুল্লাহ এণ্ড কোম্পানী নামৰ কোম্পানীটোৱে মহাত্মা গান্ধীলৈ এটা প্ৰস্তাৱ দিছিল যে তেওঁ দক্ষিণ আফ্ৰিকাত গৈ আইন উপদেষ্টা হিচাপে কাম কৰিব লাগে, আৰু এই খবৰটোৱে গান্ধীজীক নথৈ আনন্দিত কৰি তুলিছিল। তাৰ পিছত তেখেতে কৰ্মসূত্ৰে দক্ষিণ আফ্ৰিকালৈ গৈছিল। কেইবা বছৰৰ পিছত দক্ষিণ আফ্ৰিকাত থকাৰ পিছতে 1915 চনত গান্ধীজীয়ে ভাৰতলৈ উভতি আহিছিল। 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হৈছিল আৰু এই আন্দোলনৰ মূল লক্ষ্য আছিল বিলাতী বস্তু বৰ্জন, মাদক দ্ৰব্য বৰ্জন, খাদীৰ প্ৰচলন ইত্যাদি। ইয়াৰ পিছত আকৌ 1930 চনত গান্ধীজীৰ নেতৃত্বত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ মূল কথা আছিল সাগৰৰ পানীৰে লোণ প্ৰস্তুত কৰা আৰু লোণ সম্পৰ্কীয় চৰকাৰী আইন অমান্য কৰা। ইয়াৰ পিছত আকৌ 1942 চনত গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ মূল কথা আছিল ব্ৰিটিছ চৰকাৰে স্ব-ইচ্ছাই ভাৰত ত্যাগ কৰি নিজ দেশলৈ উভতি যাব লাগে। শেষত গান্ধীজীৰ কঠোৰ চেষ্টাত ব্ৰিটিছে ভাৰত ত্যাগ কৰি যাবলৈ বাধ্য হয়। গান্ধীজীৰ জীৱনৰ মূল মন্ত্ৰ আছিল অহিংসা পৰম ধৰ্ম। তেখেতৰ মতে ঈশ্বৰ আৰু সত্যৰ ৰাস্তা হ'ল হিংসাৰ যোগেদি। সেয়ে মহাত্মা গান্ধী আছিল অহিংসাৰ পূজাৰী। 1948 চনৰ 30 জানুৱাৰী তাৰিখে এখন প্ৰাৰ্থনা সভাত ভাষণ দিবলৈ যাওঁতে নাথু ৰাম গডছ নামৰ এজন লোকে গান্ধীক গুলীয়াই হত্যা কৰিছিল। তেখেতৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষতে শোকৰ ছাঁ হৈ পৰিছিল। তেখেতৰ মৃত্যুৰ খবৰ পাই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল যে আমাৰ মাজৰ পৰা জ্যোতি আঁতৰি গ'ল, এতিয়া চাৰিওফালে অন্ধকাৰ অন্ধকাৰ। আজি মই ইমানখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।